আজি তোমালোকক নতুন পাঠ পাম। কালি পঢ়ি আহিবলৈ কৈছিলোঁ, পঢ়ি আহিলা নে? ছাৰ পঢ়িলোঁ। আজি তোমালোকৰ বিজ্ঞান সাহিত্য সকলোৰে প্ৰশ্ন সুধিম, তোমালোকে পাৰিবানে? ছাৰ পাৰিম। বাৰু নন্দেশ্বৰ, তই উঠচোন, তোকে সুধো কেইটামান প্ৰশ্ন। নন্দেশ্বৰ, কচোন ইউৰেকা কথাষাৰৰ অৰ্থ হৈছে পালো। গ্ৰীক বৈজ্ঞানিক আৰ্কিমিডছে তেওঁৰ গা ধোৱা চৰিয়াটোৰ মাজত বহি গা ধুই থাকোঁতে উত্তেজিত হৈ হঠাৎ ইউৰেকা বুলি কিয় চিঞৰি উঠিছিল? বোধহয় তেওঁৰ হেৰাই যোৱা চাবোন টুকুৰা পানীৰ মাজত বিচাৰি পাইছিল ছাৰ। তুমি ভৱিষ্যতে এগৰাকী ভাল মহান বিজ্ঞানী হ'ব পাৰিবা দেই। এতিয়া কোৱা, নিউটনে আপেল গছৰ পৰা আপেল তললৈ সৰি পৰা দেখি কি প্ৰমাণ কৰিছিল? ছাৰ প্ৰমাণ কৰিছিল যে গছজোপা আপেল গছে আছিল। আৰু কোৱা, নিউটনৰ সূত্ৰ মতে গছৰ পৰা ফল তললৈ কিয় সৰি পৰে, ওপৰলৈ নাযায় কিয়? গছৰ পৰা ফল এইকাৰণে তললৈ হয় যে ওপৰত খোৱা মানুহে নাই। এতিয়া সাহিত্য প্ৰশ্ন সুধো, পাৰিবানে? পাৰিম ছাৰ। উদাহৰণ দি কোৱা, অধিকৰণ কাৰক কাক বোলে? অধিকাৰ থকাকে অধিকৰণ কাৰক বোলে, যেনে মোৰ ঘৈণী। নন্দেশ্বৰ, আৰু তোমাক এটাই প্ৰশ্ন সুধিম, ভালদৰে উত্তৰ দিয়াচোন। হৰিয়ে পৰীক্ষাত আনৰ বহি চাই লিখে, ইয়াত কৰ্ম কোনটো? গোটেইটোৱে কুকৰ্ম ছাৰ। তোমালোকে ভাবিছা নেকি নন্দেশ্বৰে একো নাজানে বুলি? তেওঁৰ দৰে উত্তৰ দিবলৈ বহুত দিমাগৰ দৰকাৰ হয়। তেওঁক আমাৰ ভৱিষ্যতৰ বাবে সাঁচি থোৱা এটুকুৰা সোণ হয়। তেওঁক আমি আমাৰ স্কুলত ভালদৰে ৰাখিব লাগিব। বহা তোমালোকে এতিয়া।